অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম দেখিলোঁ মানে তিনিজনীকে দেখিলোঁ মই ধুনীয়াকৈ দেখিছোঁ তোমাৰ চাই আহি আছোঁ মানে বাইক লৈ আহি আছিলোঁ চাই আহি আছোঁ তিনিজনীৰ ভিতৰত কিন্তু তোমাক মোৰ বেছি ভাল লাগিছে बोला ক'ত পা মই ইয়াতে পঠালে এইফালৰ পৰা আহিছে যে এইফালৰ পৰা ৰুম আছে মোৰ লগত আৰু ঘৰ ক'ত ঘৰ যোৱাগৈ আৰু ৰুমলৈ গৈছিলা কেলৈ গৈছিলা হা ৰুমলৈ কেলৈ গৈছিলা ৰুমলৈ লগৰ হয় ৰুমলৈ লগৰ হ'ল বুলি কেলৈ গৈছিলা কিবা খোৱা নেকি কিবা দেখা বাৰু কেলৈ গৈছিলা এইটো এনেই গৈছোঁ লাইক দিব তাই দিব ইন অপে ৰিলেশ্যনশ্বিপ যেতিয়া দিম তেতিয়া তুমি লাইক এটা দিবা এইটো নাম্বাৰটো দিবানে ইমান ভাবিব কি আছে ন আপোনাৰ নম্বৰটো দিয়ক তাই ভাবি ল'ব তাৰ পিছত আপোনাক দিম তোমাৰ মোবাইল আনিছে অঁ টাইপ কৰা নাম্বাৰ তুমি সেইফালৰ পৰা আহিব লাগে এইফালে কেলৈ গৈছিলা সেইটো সুধিছোঁ এইটো মোৰ কথা ন মই জ্বৰ পৰা আহোঁ মইতো কোনো কাম বেয়া ষ্টুডেণ্ট হয় ন মই জ্বৰ পৰা আহোঁ কিন্তু বেয়া কাম কৰি অহা নাই ষ্টুডেণ্ট হয় ন মই বেয়া কাম কৰি আহিলে বেলেগ কথা ন মই ক'ৰবাত বোলে এক্সিডেণ্ট এটা কৰি আহিছোঁ কিবা অপৰাধ এটা কৰি আহিছোঁ ন তুমি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট হৈ আমাৰ এটা দায়িত্ব থাকে আমি ষ্টুডেণ্টৰ প্ৰতি তুমি সেইফালৰ পৰা আহিছা এইফালৰ পৰা কেলৈ আহিছা তোমাক সুধিছোঁ তুমি একো ক'ব পৰা নাই কেলৈ গৈছিলা লগৰ ৰুমত লগৰ হয় মোৰ কেলৈ গৈছিলা এনেই গৈছোঁ লগৰ বুলি কিন্তু লগৰ বুলি যাব নাপায় নে তুমি গৈছা মই মানিছোঁ তুমি লগৰ বুলি গ'লা কেলৈ যাব লাগে লগৰ কাৰণটো কি লগৰ লগত মিলা কিছুমান কিবা কাৰণ থাকিব পাৰে নেকি কিবা কাৰণ থাকিলে লগৰ লগত মিলে নে কিনো সেইটো বুলি নহয় তুমি গৈছিলা কেলৈ প্ৰপ'জ মানে কি নিউজ ষ্টাইল ন মই তোমাক দেখিছোঁ মোক দেখি ভাল লাগিছে ন দেখি ভাল লাগিছে প্ৰেম হৈ গৈছে বছ সিমানে মোৰ নামটো অংকু আজি এক্সাম আছিল নে আজি নাই মোৰ ঠিক আছে মোৰ দাদাও আগতে তাত থাকি গৈছে ন সেইটো ৰুমত এক্সাম আছিল নে আজি এক্সাম নাই নাই এতিয়া পইচা দি থৈ যাব লাগিব আমাক তুমি এইটো বহুত হেৰি কৰিছা থানাত লৈ যাম কিন্তু থানা যাব বলক এক মিনিট ৰ'বা তুমি দি থৈ যাব লাগিব থানা যাব বলক থানা অংক নহয় ন থানা অংক নহয় ন মই আপোনাক আৰু কেলৈ কৈছোঁ আপুনি কোন আপোনাক চিনিয়ে নাপাওঁ কি ফাল্টু বুলি নহয় আহিছে ক'ত গৈছিলে সুধিছোঁ আপোনাৰ ঘৰ ইয়াতে নেকি আপোনাৰ ঘৰ ইয়াত নে মোৰ ঘৰ ইয়াতে এইজনে সুধিছোঁ আপুনি কওকচোন এইফালৰ পৰা কেলৈ আহিছে আপুনি কওকচোন মই নিজৰ হেৰি লগৰজনৰ ৰুমৰ পৰা আহিছোঁ তাতে কি হ'ল মই কিবা অপৰাধ কৰি অহা নাই কেলৈ গৈছিলে সেইটো কোৱা মই সুধি আছোঁ দাদা আপুনি ইয়াৰে ন থানাখন আছে কেনেকৈ দুখ হ'বহে তোমাৰ নাম্বাৰটো দিবা নে কি ভাবিবলৈ কি আছে ন মই তোমাক ভাল পাওঁ তুমি মোলৈ মোৰ চকুত প্ৰেম দেখিছা তেতিয়াহ'লে য়েছ কোৱা কি ভাবিল মাতি হ'ল এই বেছিৰে ভাবিব নিদিওঁ বেছিৰে ভাবিব নিদিওঁ কেনেকৈ তুমি মোলৈ চোৱা না মোলৈ চালা চোৱা তোমাৰ ভাল লাগিছে নে বেয়া লাগিছে ভালে তুমি মিছ কলে মাৰি দিয়া তেতিয়া তুমি মিছ কলে মাৰি দিয়া তুমি মই কৰিব নহয় তুমি মিছ কলে মাৰি দিয়া WhatsApp check kali. মাৰিছা না মিছকল কিনো মাৰিছা নে কিনো
মাৰা আকৌ ইমান ৱেইট কৰিব নালাগে কৰিম নে বাৰু মিছ কলটো মানে এনচাৰটো আপুনি ইয়েছ বুলি ধৰি মিছ কলটো দিলে গম পাম ইয়েছ বুলি নহয় তেতিয়াহ'লে নালাগে তুমি মিছ কলটো দিয়া তুমি মোক পিছত ৰিপ্লাই দিলে হ'ব কাৰণ এইটো লাইফৰ কথা ভাই লাইফৰ কথা এতিয়াতো তুমি কিবা এটা দিবই লাগিব